Good morning friends. মই আজি আপোনালোকক মাল্টি লেভেল মাৰ্কেটিংৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছো। আমাৰ যেটো কোম্পানী হয় মাল্টি লেভেল মাৰ্কেটিং হেতুৰ নাম হৈছে মডিকেয়াৰ। বহুত মানুহে মাৰ্কেটিং ওয়াৰ্ডটো শুনিলে ভয় খায়। বাট আজি মই আপোনালোকক এনেকুৱা এটা মাৰ্কেটিংৰ কথা জনাবলৈ ওলাইছো যেটো জনাৰ পিছত আপোনালোকে 100% গ্যাৰান্টি আনিদৰে ভাবিব যে আমি আগতে এই কথাটো কিয় জনা নাছিলো। ঠিক আছে, তো ফাৰ্স্ট অফ অল এখন ঘৰ চলিবলৈ মানুহক পইচা লাগে, হয়নে কথাটো মোৰ? এতিয়া কওকচোন পইচা বাৰু কিয় লাগে? নিশ্চয় খোৱা লোৱাত, পিন্ধা উৰাত, সাজোন কাচনত, বেমাৰ আজাৰত পইচাৰ প্ৰয়োজন হয়। বাৰু বেমাৰ আজাৰ সদায় নহয়, কেতিয়াবা হয়, আৰু সেই সময়ত আমি তাত পইচা খৰচ কৰিব লগা হয়। ঠিক আছে, কিন্তু খোৱা লোৱা, পিন্ধা উৰা, সাজোন কাচোন এই সকলোবোৰতে আমাৰ সদায় পইচা খৰচ হৈ গৈ থাকে। আপুনি যদি এজন চাকৰিয়াল মানুহক যদি আপুনি কেতিয়াবা কোৱেশ্চন কৰে যে আপোনাৰ পইচা কিমান টকা জমা থাকিল, তেওঁ তেতিয়া ক'ব যে নাই বেছিভাগটো পইচা খৰচে হৈ গ'ল। তো ক'ত হৈ গ'ল? বেছিভাগ আমাৰ দৈনন্দিন আমাৰ যিবিলাক সৰু সুৰা লাগতিয়াল বস্তু থাকে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰাৰ পৰা সাজোন কাচোনৰ পৰা, ঠিক আছে, এই সকলোবোৰতে আমাৰ দৈনন্দিন আমাৰ পইচাবিলাক খৰচ হৈ গৈ থাকে। আৰু এইটো অনলি খৰচে হয়, ইয়াৰ পৰা কোনো ধৰণৰ ইনকাম নাহে। আপোনালোক মই নিশ্চয় বুজাব পাৰিছো মই আপোনাক মানে কি কথা জনাব বিচাৰিছো। ঠিক আছে, এতিয়া চাওক মাল্টি লেভেল মাৰ্কেটিঙত এই খৰচৰ ভিতৰতো ইনকাম আছে। ঠিক আছে, তো কেনেকৈ ইনকাম কৰে বা কি কৰে এই সকলোবোৰ মই আপোনাক বুজাই আছো লাহে লাহে যিমান পাৰি। এটা ভিডিঅ'ত গোটেইকেইটা পচিবল নহয়, মই লাহে লাহে আপোনাক গোটেইকেইটা ষ্টেপ দি আছো। ঠিক আছে, আজি আমি এতিয়া মডিকেয়াৰ কোম্পানী, যিটো মাল্টি লেভেল মাৰ্কেটিং হয়, আমাৰ কোম্পানীটোৰ নাম হয় মডিকেয়াৰ, আৰু আমাৰ নৰ্মেল শ্বপ যিবোৰ আমাৰ দোকান বুলি কোৱা সাধাৰণতে। ঠিক আছে, আমাৰ দৈনন্দিন লাগতিয়াল বস্তুবিলাক আমি দোকানৰ পৰাতো আনো ন, তো এতিয়া এইবোৰ আমাৰ অলৰেডি কি হয়, ইয়াতে খৰচ হৈ যায় পইচাটো। ঠিক আছে, তো মাল্টি লেভেল মাৰ্কেটিঙত কেনেদৰে পইচা ইনকাম কৰিব পাৰি সেইটো বিষয়ে মই আপোনাক অলপ জনাই দিওঁ। তাৰ আগতে মডিকেয়াৰৰ ফেচিলিটি বহুত আছে, কিন্তু মই আপোনাক বৰ্তমান 6টা ফেচিলিটি মই আপোনাক জনাব ওলাইছো। ঠিক আছে, আপুনি মোৰ ভিডিঅ'টো ভালকে মন দি শুনক, তেতিয়াহ'লে ইয়াৰ ভিতৰ চৰা ভালদৰে জানিব পাৰিব। তো আহক কথাখিনিলৈ আমি আগবাঢ়ো। এতিয়া চাব, ইয়াতে মই দুটা কলম কৰিছো। ঠিক আছে, এটা চাইডত মডিকেয়াৰ লিখা আছে এণ্ড দেন নেক্সটটোত লিখা আছে শ্বপ, মানে নৰ্মেল দোকান আমাৰ। তো আপুনি এই দুটা ভালদৰে মনত ৰাখক। এতিয়া আমি যেতিয়া দোকানত আমাৰ দৈনন্দিন সামগ্ৰী কি কি লাগে, পেষ্ট লাগিল, চাবোন লাগিল, তাৰপিছত আপোনাৰ স্কিন কেয়াৰৰ বস্তু লাগিল, হেল্থ কেয়াৰৰ লাগিল, হোম কেয়াৰৰ লাগিল, লণ্ড্ৰি কেয়াৰৰ লাগিল, তো সকলোবোৰ বস্তু আমি ক'ৰ পৰা আনো? এই দোকানৰ পৰা আনো। ঠিক আছে, এতিয়া চাওক, দোকানত যোৱাৰ লগে লগে আমি এটা শব্দ কওঁ, সেইটো হ'ল MRP, মেক্সিমাম ৰিটেল প্ৰাইচ। ঠিক আছে, আৰু এই মেক্সিমাম ৰিটেল প্ৰাইচটোত আপুনি আমাৰ মডিকেয়াৰত আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড জমা কৰি আমাৰ কোম্পানীৰ মেম্বাৰশ্বিপ ল'ব পাৰি। ইয়াত কোনো ধৰণৰ মানে পইচা নালাগে, কমপ্লিটলি ফ্ৰী হয়। পান কাৰ্ড আৰু আধাৰ কাৰ্ড আপুনি দি দিয়ক, দেন এভৰিথিং প্ৰডাক্টৰ ওপৰত আপোনাক 10 to 20% ডিছকাউণ্ট দিয়া হ'ব। যিকোনো প্ৰডাক্টৰ ওপৰতে 10 to 20% আপোনাক ডিছকাউণ্ট দিয়া হ'ব। কিন্তু এইটো বস্তু আপুনি বজাৰত আজিলৈকে গৈ আছে যদিও ইয়াতেতো আপোনাৰ MRPৰ ওপৰত ডিছকাউণ্ট দিয়া নাযায়। ঠিক আছে, এতিয়া ছেকেণ্ডটো হ'ল অফাৰ। মডিকেয়াৰত আপুনি যেতিয়া পান কাৰ্ড আৰু আধাৰ কাৰ্ড দি পেলাই জইন কৰি ল'ব, তাৰপিছত আপুনি ডিছকাউণ্টটো পাবই। ঠিক আছে, তাৰ লগতে পাব আপুনি 10% ফ্ৰী গিফ্ট। এইটো কেনেকৈ? ধৰি ল'লো আপুনি আপোনাৰ ঘৰত মাহত 4,000 টকাৰ বজাৰ লাগে। ঠিক আছে, তো 4,000 টকাৰ আপুনি বজাৰ কৰাৰ লগে লগে আপোনাক 400+ এটা ফ্ৰী গিফ্ট দি দিয়া হ'ব। আৰু এইটো আপোনাৰ ঘৰত লাগতিয়াল বস্তুৱে দিয়া হ'ব, অলাগতিয়াল বস্তু দিয়া নহয়। যিবিলাক আপোনাৰ ডেইলি ইউজৰ ভিতৰত আহে তেনেকুৱা বস্তু আপোনাক এটা ইয়াতে কি গিফ্ট কৰি দিয়া হ'ব। ধৰি ল'লো আপোনাৰ বেছি লাগে যদি আপোনাৰ 5,000। ঠিক আছে, 5,000 আপুনি বজাৰ কৰিলে আপোনাক 500+
প্লাছ মানে 500 টকাৰ ওপৰত এটা প্ৰডাক্ট আপোনাক ফ্ৰী দিব এটা দুটা এনেকুৱাকৈ প্ৰডাক্ট ফ্ৰী আপোনাক কোম্পানী প্ৰভাইড কৰিব ঠিক আছে যদি আপোনাৰ মানে কম লাগে ঠিক আছে আপোনাৰ যদি 1000 টকাৰো লাগে তেতিয়াহ'লে আপোনাক 1000 টকাটো আপোনাক অফাৰ দিয়া হয় এইটো 100 ৰুপিছৰ ওপৰত হয় ঠিক আছে কিন্তু আপুনি বজাৰত যাওক আজিলৈকে আপুনি 4000 আনক 5000 আনক 10000 আনক যিমানেই নানিক কিয় আপোনাক যিখিনি প্ৰায় পোৱা যায় আৰু যদি বাই ওৱান গেট ওৱান যদি অফাৰ নাথাকে কোম্পানী ফালৰ পৰা দিয়া ঠিক আছে তেনেহ'লে আপোনাক দোকানীয়ে কোনোদিন অফাৰ প্ৰভাইড নকৰে হয়নে সৰি মোৰ অলপ কাহ হৈ আছে হা তো মানে অলপ আপোনালোকে চাগে অসুবিধা হ'ব তথাপিও এডজাষ্ট কৰি ল'ব ঠিক আছে এতিয়া থাৰ্ড যিটো ফেচিলিটি হয় থাৰ্ড ফেচিলিটি চাব আপোনালোকে কেশবেক আপোনালোকে যিমান বজাৰ কৰিব আপোনালোকে যে বজাৰ কৰিব যি আপোনাৰ লাগতিয়াল ঘৰৰ বস্তু আছিল কিনে আপুনি বজাৰ কৰিব তো বজাৰ কৰাৰ পিছত সেই বজাৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ বেংক পাছবুক ইয়াতে পান কাৰ্ডৰ লগত আপডেট কৰাই দিয়া যাব দিয়াৰ পিছত আপোনাৰ বেংক পাছবুকত 7 to 16% আপোনাৰ বেংকত সোমোৱাই দিয়া হ'ব লাগিছেনে আচৰিত আপুনি আপোনাৰ প্ৰডাক্টখিনি কিনাৰ পিছত আপোনাৰ যিমান কিনে সেই টকাৰ মানে সেই এমাউণ্টৰ ওপৰত আপোনাক 7 to 16% দিয়া যাব আৰু যিটো এমাউণ্টটো কেনেকৈ ধৰা হয় এইটো আমাৰ ভাষাত কি হয় বিভি বুলি কোৱা হয় বিভি মিন্স বিজনেছ ভলিউমৰ ওপৰত আপোনাক 7 to 16% দিয়া হ'ব ঠিক আছে আপুনি এনেকৈ ধৰি লওক বিভি ধৰক আপুনি ফাৰ্ষ্ট আছে এতিয়া ইমান বুজিব নালাগে আপুনি মাল কিনাৰ বিনিময়ত আপোনাৰ একাউণ্টত 7% পৰা 16% লৈকে মানে ক্ৰেডিট কৰাই দিয়া হ'ব আপোনাৰ বেংক একাউণ্টত ঠিক আছে তো দোকানত কেশবেক ফেচিলিটি আপোনাৰ কোনো ধৰণে নাই এইটো কথা আপোনালোক মই ক'ব লগা নাই এনেই গম পাই গৈছে ঠিক আছে এতিয়া মোদী কেয়াৰত যিবিলাক প্ৰডাক্ট আহে এইবোৰ 100% হাৰ্বেল প্ৰডাক্ট হয় ঠিক আছে ইয়াত কোনো ধৰণৰ আপুনি কেমিকেল নাপাব আৰু দোকানত আমাৰ যিটো আমি নৰ্মেলি ইউজ কৰোঁ সেই সকলো বস্তুতে কেমিকেল আছে আপোনালোকেও লাহে লাহে এইটো গম পাই আছে আৰু আপোনালোক প্ৰুফ দিয়াৰ কাৰণে আমাৰ ডেমনষ্ট্ৰেশ্যন আছে তো ডেমনষ্ট্ৰেশ্যন চালে আপুনি আগলৈকে ভালদৰে ক্লিয়াৰ হৈ যাব যে দোকানৰ বস্তুবিলাক বহুতখিনি কেমিকেল থাকে হয়নে এতিয়া মই নকওঁ যে ট্ৰেডিশ্যনেল মাৰ্কেটত ভাল বস্তু নাই ইয়াত ভাল বস্তু আছে ইয়াতেও আপুনি 100% হাৰ্বেল প্ৰডাক্ট পাব কিন্তু এইটো আপুনি ইউজ কৰিব লাগিলে ইয়াত যিটো আমাৰ পে কৰিব লাগে যিটো পইচা লাগিব এইটো বহুত গুণে বেছি হৈ যায় ধৰি লওক আপুনি আমাৰ নৰ্মেলি কিমান টকাৰ মানুহে মানে হেৰি কৰে চাবোন এক পিছ ধৰি লওক 30 to 40 ৰুপিছৰ আণ্ডাৰতে মানুহে লয় ঠিক আছে ইয়াতে আপুনি যদি ভাল প্ৰডাক্ট ল'ব লগা হয় তেনেহ'লে এক পিছ চাবোনত আপোনাৰ 200-300 টকালৈকে আপুনি পে কৰিব লাগিব তেতিয়া আপুনি কেমিকেল ফ্ৰী প্ৰডাক্ট পাব ঠিক আছে তো এইটো সকলোৰে কাৰণে সম্ভৱ নাথাকে বেছিভাগ আমাৰ মিডিল ক্লাছ মানুহে 30 to 40 ৰুপিছৰে চাবোন ইউজ কৰি আহে হা তো ইয়াতে আপুনি সেই 30-40 ৰুপিছৰ ভিতৰতে 100% হাৰ্বেল প্ৰডাক্ট পাব যিটো আপুনি ইয়াতে কিনিব গ'লে 200-300 টকা পেয়েবল কৰিব লাগে ঠিক আছে আৰু মাল্টি লেভেল মোদী কেয়াৰ আৰু আপোনাৰ ট্ৰেডিশ্যনেল মাৰ্কেটৰ মাজত এই পইচাটো ডিফাৰেঞ্চ কি হয় এইটো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাই দিম ঠিক আছে দেন ইয়াতে আপুনি আৰু এটা বস্তু পাব 100% ছেটিছফেকশ্যন গেৰাণ্টি উইথ 100% মানি বেক ঠিক আছে এইটো এনেকুৱা বস্তু হ'ল যদি আপুনি ইয়াৰ পৰা মোদী কেয়াৰৰ পৰা প্ৰডাক্ট এটা লৈ যায় যদি আপোনাৰ ছেটিছফেকশ্যন নহয় যদি আপোনাৰ ভাল নালাগে দেন তেনেহ'লে সেই বস্তুটো আপুনি ইউজ কৰাৰ পিছতো আপোনাৰ পইচা 100% আপোনাৰ একাউণ্টত সোমোৱাই দিয়া হ'ব ইয়াত এটা কণ্ডিশ্যন আছে যিটো হয় আপোনাৰ বস্তুটো 25% ইউজ কৰিব লাগিব তাতকৈ বেছি কৰিলে নহ'ব আৰু 30 ডেজৰ ভিতৰত আপুনি ইয়াক ৰিটাৰ্ণ কৰাব লাগিব তো এনেকুৱাকৈ কৰিলে আপোনাৰ দুটা অপশ্যন থাকে হয়তো আপুনি সেইটো দি বেলেগ কিবা প্ৰডাক্ট লৈ যাব পাৰে যদি নহয় আপুনি বিচাৰে যে গোটেই পইচাখিনি মোক লাগে দেন আপুনি ফৰ্ম ফিল আপ কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেইখিনি পইচা আপোনাক ৰিফাণ্ড কৰি দিয়া যাব ঠিক আছে মানে আল্টিমেটলি আপোনাৰ পইচা একদম ছেফ আৰু চিকিউৰ ঠিক আছে এতিয়া ইয়াতে ছেটিছফেকশ্যন গেৰাণ্টিটো নহয় ন আপুনি দোকানত যদি যায় কিবা এটা বস্তু যদি ইউজ কৰি বেয়া লাগে তো সেইটো যদি দোকানীক যায় যদি কয় বোলে এইটো মোক নালাগে এইটো ঘূৰাই বেলেগ কিবা ৰিটাৰ্ণ দি দিয়ক তো এইটো ইয়াতে কোনো ধৰণৰ তেনেকুৱাটো ফেচিলিটি নাথাকে ঠিক আছে এতিয়া আৰু এটা চাব বহুত ডাঙৰ এইটো প্ৰচেছ হয় মোদী কেয়াৰত মানুহে এইকাৰণে জইন কৰে বেছিভাগে তো এইটো আপুনি ভালদৰে মনোযোগ দিব এইটো হা ইয়াতে কোৱা হয় লয়েলিটি প্ৰগ্ৰাম দেন লয়েলিটি প্ৰগ্ৰাম কি মই আপোনাক বুজাই আছোঁ এতিয়া ধৰি লওক আপোনাৰ ঘৰত মান্থলি 4000 টকাৰ সামগ্ৰী লাগে ঠিক আছে প্ৰডাক্ট আপোনাৰ 4000 টকা লাগে প্ৰতি মাহত আপোনাৰ এইটো অলৰেডি খৰচ হৈ আছে এইটো আপুনি ক'ত কৰি আছে খৰচ নৰ্মেল শ্বপত ইউজ কৰি আছে তেল চাবোন চাৰ্ফ আপোনাৰ স্কিন কেয়াৰ এক্সেট্ৰা যি লাগে চববিলাকত আপোনাৰ 4000 টকাৰ আপুনি খৰচ ক'ত কৰি আছে দোকানত কৰি আছে এইবিলাক ফেচিলিটিটো একো পোৱাই নাই এইটো আপুনি চাওক
আপোনাৰ এই 4,000টো আপোনাৰ এভৰি মান্থ প্ৰতি মাহত আপোনাৰ খৰচ হয় ঠিক আছে এতিয়া এই খৰচটো যদি আপুনি নৰ্মেল শ্বপৰ পৰা বাদ দি যদি মোডি কেয়াৰত যদি আপুনি ষ্টাৰ্ট কৰে দেন আপোনাৰ ফাৰ্ষ্ট মান্থ 4,000 টকাৰ প্ৰডাক্ট ইউজ কৰিলে সেকেন্ড মান্থ থাৰ্ড মান্থ ফৰ্থ মান্থ ফিফথ মান্থ এণ্ড ছিক্স মান্থ 6 মাহ আপুনি যেতিয়া 4,000 টকাৰ কম মানে প্ৰডাক্ট পাৰচেজ কৰিব ঘৰৰ কাৰণে লৈ যাই থাকিব দেন 7 নম্বৰ মাহটোত আপোনাৰ কোম্পানীৰ ফালৰ পৰা 4,000 টকাৰ প্ৰডাক্ট কমপ্লিটলি ফ্ৰী দিয়া হ'ব ঠিক আছে আজিলৈকে ইয়াতে দিছিল জানো বছৰ দিন লোৱাৰ পিছতে ইয়াতে ফ্ৰী প্ৰডাক্ট কেতিয়াবা এমাহৰ বা আধা মাহৰ দিছিল জানো নাই দিয়া কিন্তু ইয়াতে আপুনি 6 মাহ ৰেগুলাৰিটি কাস্টমাৰ হোৱাৰ লগে লগে আপুনি কি পাব 4,000 টকা যদি লৈ আছে দেন 4,000 টকাৰ আপুনি কি এটা পাব কমপ্লিটলি প্ৰডাক্ট ফ্ৰী পাই যাব কোম্পানীৰ ফালৰ পৰা ঠিক আছে এইটো কয় লয়ালিটি প্ৰগ্ৰাম দেন আমাকতো প্ৰডাক্টটো সদায় লাগে ঠিক আছে দেন এইটো আকৌ যদি কন্টিনিউ কৰা যায় মানে প্ৰতি 6 মাহৰ মূৰত আপুনি যিমান প্ৰডাক্ট মানে ল'ব এই গোটেই কেইটা আপোনাৰ প্লাস কৰি এভাৰেজ উলাই পেলাই যিখিনি হয় সেইখিনি আপোনাক দি দিয়া যায় মই এটা এক্সাম্পলৰ কাৰণে 4,000 ধৰি দিছো এইটো কম বেছি হ'ব পাৰে ঠিক আছে তো নেক্সট যেতিয়া আপুনি আৰু 7 8 9 10 11 12 মান্থলৈকে কৰিব তেতিয়া 4,000 কে আপুনি আকৌ যেতিয়া পাৰচেজিং কৰিব এইবাৰ 6 মাহৰ ভিতৰত আপুনি আকৌ 4,000 টকা পাই গ'ল ঠিক আছে কিন্তু ইয়াতে চাব কোম্পানী কৈছে যে আপুনি আমাৰ লয়েল গ্ৰাহক হল এবছৰৰ কাৰণে ঠিক আছে এইটো সময় ঠিক আছে তো এই এবছৰ হোৱাৰ কাৰণে আপোনাক আকৌ এটা 4,000 এক্সট্ৰা কোম্পানীৰ ফালৰ পৰা প্ৰডাক্ট ফ্ৰী দি দিয়া হয় মানে হৈ যাব ঠিক আছে মানে আলটিমেটলি ক'ব গ'লে আপোনাৰ 1 ইয়াৰ হোৱাৰ লগে লগে আপোনাক 4,000 আপোনাৰ 6 মাহৰ পিছত আকৌ পালে আকৌ কোম্পানীৰ ফালৰ পৰা আকৌ 4,000 দি দিব তো আপুনি এবছৰ হোৱাৰ লগে লগে 8,000 টকাৰ প্ৰডাক্ট কমপ্লিটলি কোম্পানীৰ ফালৰ পৰা ফ্ৰী পাই গ'ল ঠিক আছে তো চাওক 6 মাহত আগত 4,000 নেক্সট 8,000 তো 8 4 12,000 টকাৰ আপোনাৰ 1 ইয়াৰ্ছত কি হ'ব এইটো মানে কমপ্লিটলি ফ্ৰী কোম্পানীৰ পৰা প্ৰভাইড কৰিব কিন্তু ইয়াতে জানো আপুনি পাইছিলে নাই পোৱা ন তো হয়নে কিমান সুবিধাৰ বস্তু তো ঘৰত থাকোতে ইমানখিনিও যদি আপুনি পাই থাকে তেতিয়াহ'লে আৰুনো আপোনাৰ লছনো ক'ত লছটো নাই ইয়াতে আপোনাৰ মানি বেক গ্যাৰান্টি আছে একাউণ্টত পইচা আহি আছে এনেকুৱাকে আপোনাক প্ৰডাক্ট ফ্ৰী দি আছে নিশ্চয় এইটো আপোনাৰ কাৰণে সুবিধাৰ বস্তু ঠিক আছে আৰু কিন্তু ইয়াতে এটা সৰু কণ্ডিশ্যন থাকে কণ্ডিশ্যনটো এনেকুৱা যে আপোনাৰ যদি 2,500 টকাৰ মানে তলত হয় 20 মানে 2,500 টকাৰ তলত হলে এইটো কণ্ডিশ্যন এপ্লাই নহব আৰু 5,000 ৰ ওপৰত এপ্লাই নহব নিশ্চয় বুজিব পাৰিছে তো 2,500 ৰ তলত ললে এইটো লয়ালিটি প্ৰগ্ৰামত ধৰা নাযায় ঠিক আছে বাকি এইবিলাক সব পাব কিন্তু লয়ালিটিত নাপায় আৰু 5,000 ৰ ওপৰত যদি আপুনি লৈ দিয়ে তেতিয়া হলে আপোনাৰ লিমিটেড আপোনাক 5,000 লৈকেহে ধৰিব ইয়াতে যেটো ফ্ৰী দিব না এটো 5,000 লৈকে ধৰিব ঠিক আছে মানে আপুনি 5,000 কে লৈ আছিলে ইয়াতে 5,000 পাব নেক্সট যেতিয়া আকৌ সমান লব তেতিয়া হলে আপোনাক 5 + 5 ঠিক আছে 10,000 পাব ইয়াতে কিন্তু যদি আপুনি যদি 6,000 লয় ন তেতিয়াও 5,000 দিব আৰু ইয়াতে 6,000 আহি থাকিলে 12,000 নহয় এটো 10,000 হৈ যাব নিশ্চয় ক্লিয়াৰ কৰিব পাৰিছো আপোনালোকক ঠিক আছে দোকানত কিন্তু এইবোৰ ফেসিলিটি একদম নাই ইয়াত আকৌ কিবা কিবি বহুত ফেসিলিটি আছে কিন্তু ইমানখিনি ক'ব গ'লে ভিডিওটো বহুত লং হৈ যাব তো মই আপোনাক নিশ্চয় বুজাব পাৰিছো আপুনি আজিলৈকে দোকানত কিনা আৰু মোডি কেয়াৰত কিনাৰ মাজত পাৰ্থক্য কি হ'ব পাৰে বা আপোনাৰ লাভ কি হ'ব পাৰে নিশ্চয় আপুনি বুজি পাইছে ঠিক আছে এতিয়া আপুনি যদি ইমানখিনি ফেসিলিটি পায় তেনেহলে আপুনি এই দোকানত পাৰচেজ কৰিব যাব নে মোডি কেয়াৰত কৰিব লাগিব তো বেছিভাগ মানুহৰ এনসাৰ হ'ব কি মোডি কেয়াৰ ঠিক আছে এতিয়া হল কি আপুনিতো আগতে জনা নাছিল এনেকুৱা যে এখন দোকান আছে য'ত আপুনি পাৰচেজিং কৰিলে ইমান কেইটা সুবিধা পাব পাৰে হয়নে তো এতিয়া চাওক ইনকামটো মই সৰু এটা এক্সাম্পলৰ আপোনাক মই বুজাই দি আছো ঠিক আছে এতিয়া এই ফেসিলিটিখিনি আপুনি জনা নাছিল মই আপোনাক জনালো ভাল লাগিল আপুনি ললে হা দেন আমাৰ কাম হল কি আমি এই সেম প্ৰসেসটো আমি তাৰমানে এইখিনি কথা আপোনাৰ যিকোনো ফ্ৰেন্ড সাৰ্কলত জনাব লাগে শেয়াৰ কৰিব লাগে ফেসবুক হোৱাটসঅ্যাপ বা আপুনি যেনেকৈ পাৰে তো চাওক মই ধৰি ললো আপোনাৰ ঘৰত মান্থলি 3,000 টকাৰ প্ৰডাক্ট লাগে এটো মিনিমাম হয় সকলোৰে ঘৰত লাগে তো মই মিনিমামত ধৰি লৈছো 3,000 টকা যিমান সৰু হওক বা যি ফ্যামিলি নহওক 3,000 টকাটো মান্থলি এক্সপেন্ড হয় ঠিক আছে দেন আপুনি 3,000 টকাৰ প্ৰডাক্ট খিনি ললে আপোনাৰ নিজৰ কাৰণে এই ফেসিলিটি বিলাক পাই পেলাই এতিয়া চাব এইবোৰ ফেসিলিটি আপুনি আজি মোৰ পৰা জানিছে ঠিক আছে কিন্তু বেলেগ আপোনাৰ যিবিলাক ফ্ৰেন্ড সাৰ্কুল আছে বা আপোনাৰ কলিগ আছে নেইবাৰ আছে তেওঁলোকে এই কথাবিলাক হয়তো নাজানিব পাৰে বেছিভাগে নাজানাকৈ থাকে ঠিক আছে তো আপুনি 4জন সিলেক্ট কৰি লওক ফাৰ্স্ট টাইম 4জন সিলেক্ট কৰক
সিলেক্ট কৰি তেওঁলোকক এই ফেচিলিটিবিলাক বুজাই দিয়ক। তো এই ফেচিলিটিবিলাক যদি ভাল লাগে বা তেওঁলোকে যদি ইচ্ছা কৰে দেন তেতিয়াহ'লে তেওঁলোকে বজাৰটো চেঞ্জ কৰিবহে লাগে। তো বজাৰটোতো এতিয়া নতুনকৈতো ইনভেষ্ট কৰিব লগা কথা নাই, বজাৰ সকলোৱে কৰে, ঠিক আছে। তো তেওঁলোকে বজাৰটো চেঞ্জ কৰিলে প্ৰথম চাৰিজনে কিমান কৰিলে 3000 কৰি, আপুনি 3000 উঠাইছিল ন, তো এওঁলোকেও 3000 কৰি প্ৰডাক্ট তেওঁলোকৰ ঘৰৰ কাৰণে উঠাই দিলে, ঠিক আছে। তো এইটো যেতিয়া তেওঁলোকে উঠোৱাৰ লগে লগে ইয়াতে পাৰ্চেজিং হ'ব 4 into 3 12,000 ৰেছ 12,000 টকাৰ হ'ব এইটো। দেন আপোনাৰ একাউণ্টছত 400 এটা মান্থলি যোৱা ষ্টাৰ্ট কৰিলে, কাৰণ তেওঁলোকে বজাৰটো মান্থলি কৰিব হা। এতিয়া যিটো ফৰ্মুলা মই আপোনাৰ লগত ইউজ কৰিলোঁ, মানে আপুনি এই 4জনৰ লগত যিটো ইউজ কৰিলে বছ তেওঁলোকক সেইটো কৰাই দিয়ক। আপোনাৰ নেইবাৰ আৰু তেওঁলোকৰ নেইবাৰ একে নহয়, আপোনাৰ ফ্ৰেণ্ড চাৰ্কল আৰু তেওঁৰ ফ্ৰেণ্ড চাৰ্কল একে নহয়, ঠিক আছে। আপুনি যিজন মানুহক চিনি নাপায় তেওঁ পাব পাৰে, আৰু আপুনি যিজনক চিনি পায় তেওঁ নাপাব পাৰে। এতিয়া আপুনি আপোনাৰ ফেভৰেট 4জনক কৈ দিলে, তেওঁলোকে তেওঁলোকৰ 4জনকে ফেভৰেটক এই কথাখিনি জনাব লাগিব। সকলোৱে এই কথাখিনি নাজানে আৰু জনোৱাটোৱে হৈছে আমাৰ কাম। তেওঁ যেতিয়া তলত জনাব 4জনক, এও 4জনক, এও 4জনক, এও 4জনক, এও 4জনক, ঠিক আছে। তেতিয়া টিম চাইজ হ'ব আপোনাৰ 16। তেতিয়া আপোনাৰ আণ্ডাৰত 16জন মানুহ আহি যাব, ঠিক আছে। 16জন মানুহে যেতিয়া 3000 টকাকৈ মান্থলি পাৰ্চেজিং কৰিব, তেতিয়াহ'লে আপোনাৰ এই যিটো এটা ফৰ্মুলাত 4টাকে হ'ব ন। তো 4 হ'লে 12,000, 12,000 12 into 4 এতিয়া 48,000ৰ এটা পাৰ্চেজিং তলত থাকিব, প্লাছ 12 প্লাছ আপোনাৰ 3,000, ঠিক আছে। এইখিনি যেতিয়া এইটো লাইন কমপ্লিট হৈ যাব ছেকেণ্ড ডেটত, দেন তেতিয়াহ'লে আপোনাৰ ইনকাম 4,000 মান্থলি অহা ষ্টাৰ্ট হৈ যাব, ঠিক আছে। 4,000লৈকে আপুনি আহি গ'ল। তো আপোনাৰ কিমান দিন লাগিব 4জন মানুহক কতে, তেওঁলোকে 4জন মানুহক কতে হা, কিমান দিন লাগিব ধৰি লওক এমাহ, ঠিক আছে। এমাহ ধৰিলে, এমাহত এইটো হ'ল, 2 মাহত আপোনাৰ ইনকাম কিমান হ'ল 4,000 টকা। দেন নেক্সট যিটো ষ্টেপ আহিব, একেটা ফৰ্মুলা যেতিয়া থাৰ্ড ষ্টেপত নমাই দিব, তেওঁলোকে নিজৰ 4জনকে চাব, তেতিয়াহ'লে টিম চাৰ্জ আহিব আপোনাৰ 64, 16 into 4 = 64, ঠিক আছে। দেন এইফালে আপোনাৰ পাৰ্চেজিং 48,000 into 4 ওৱান লাইনত, তেতিয়াহ'লে 1,92,000 প্লাছ ইমান 48,000 প্লাছ 12,000 প্লাছ 3,000, ঠিক আছে। তো এইটো যদি কৰিব, মানে নেক্সট ষ্টেপটো অলপ ডাঙৰ হ'ব, টিম চাইজ 64 হ'ব, তেতিয়াহ'লে অলপ সময় ল'লোঁ আমি 2 মাহ আকৌ বঢ়াই ল'লোঁ। দেন 2 মাহ, এমাহ, 2 মাহ আৰু প্লাছ 2 মাহ, তো 4 মান্থ। দেন 4 মান্থত আপোনাৰ ইনকাম কিমান আহিব, ইনক্ৰিজ হ'ব পাৰে চাওক। এওঁলোকে যেতিয়া পাৰ্চেজিং হৈ যাব, দেন আপোনাৰ ইনকাম তেতিয়া 40,000 পাৰ মান্থ অহা ষ্টাৰ্ট হৈ যোৱাৰ 100% চান্স আছে, ঠিক আছে। তো আপুনি ইমান পাই গৈছে, তো তলৰবিলাকেও পাই থাকিব ন। তো এইবিলাক আমি কেতিয়াবা যদি আপুনি ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে মই আপোনাক গোটেইখিনি পিছলৈকে বুজাই দিম। দেন এইখিনি আপুনি জানি লওক, দেন 40,000 আপোনাৰ ইনকাম আহিব পাৰে। এতিয়া কুৱেশ্যন আহিব কি সকলোৱে জানো 3000কে ল'ব? তেতিয়া ধৰি ল'লোঁ 50%, আধা মানুহে হয়তো প্ৰডাক্ট নল'লে, ঠিক আছে, বা আধা মানুহে 50%কে প্ৰডাক্ট উঠালে, ঠিক আছে। তো যদি আধা মানুহে যদি কাম কৰে, তেতিয়াহ'লে আপোনাৰ ইনকামটো 20,000টো হ'ব ন। এতিয়া আপুনি কিনো কৰিছে? আপুনি নিজৰ পইচা লগাইছে নে আপুনি লোন লৈ পেলাই কিবা বিজনেছ ষ্টাৰ্ট কৰিছে? একোতো কৰা নাই। ঘৰত যিখিনি আপোনাৰ স্পেণ্ড হৈ আছিল, খৰচ কৰিছিল, আল্টিমেটলি সেই খৰচখিনি চেঞ্জ কৰি 2-4জন মানুহক শ্বেয়াৰ কৰাত আৰু অলপ ডিচিপ্লিন ৰাখি কিছুমান সৰু সুৰা কাম কৰাৰ বিনিময়ত আপোনাৰ তাত যদি 20,000 আহে, তেনেহ'লে আপোনাৰ লছটো ক'ত হ'ব নেকি? লছ নিশ্চয় নহয়। তেতিয়াহ'লে আমাৰ ঘৰত হাউচ ৱাইফবোৰ এনেই থাকে, ঘৰৰ কাম কৰি বহি থাকে। তেওঁলোকৰ আপোনালোকেতো জানে হাউচ ৱাইফৰ বহুতখিনি তেওঁলোকৰ চাৰ্কেল আছে। তো চাৰ্কেলবিলাকৰ ওপৰত তেওঁলোকে কি কৰি আছে, আজিকালি বন্ধন লোন, কিবা লোন, এইবিলাকতো লেডিজৰ 5টা-6টা গ্ৰুপ কৰি পেলাই দিয়ে। তো চবেই এইবিলাক কি আছে, নেটৱৰ্ক বনাই আছে, ঠিক আছে। দেন আপুনি আপোনাৰ বজাৰখিনি, হাউচ ৱাইফখিনিয়ে হওক বা ষ্টুডেণ্টখিনিয়ে হওক, ঠিক আছে, বা এনিৱান যিয়ে নহওক কিয়, বজাৰ চবেই কৰে। এই বজাৰখন যদি আপুনি চেঞ্জ কৰি পেলাই যদি ইনকাম এটা পোৱা যদি পথ থাকে, তেনেহ'লে আপোনাৰ লছটো ক'ত আছে? আপুনিতো ইয়াত পইচা লগোৱা নাই, আপুনিতো ইয়াত দিনটোতো এফৰ্টটো লগাব নালাগে, ঠিক আছে। সৰু সৰু কিছুমান ষ্টেপ থাকিব, ষ্টেপ ৱাইজ আপুনি কাম কৰক। তাৰ বিনিময়ত আৰু আপুনি মাহত বজাৰখিনি আপোনাৰ যিখিনি লাগে সেইখিনি আপুনি পাৰ্চেজিং কৰক, আৰু আপুনি কথাখিনি শ্বেয়াৰ কৰক, তেওঁলোকৰ বছ টাচত থাকক।
তাৰ বিনিময়ত আপোনাৰ ইনকাম যদি 20,000 আহে আৰু ইয়াৰ পৰা যদি মই নেক্সট ষ্টেপটো মই ক'ব নাযাওঁ তো নেক্সট ষ্টেপৰ কথা আপুনি যেতিয়া সোমাব তেতিয়া গম পাব মানুহবিলাকে যে নেটৱৰ্ক কৰি যে আপোনালোকে শুনে 10 লাখ 15 লাখ 20 লাখ ইনকাম কৰি আছে তো ইয়াৰ সেকেন্ড ষ্টেপটোৱে সেইটো হৈ যাব পাৰে তো এইটো ইমানখিনি ক'লে ফাৰ্ষ্ট দিনা ইমান ব্ৰেইনত নাথাকিব তো মই সেইকাৰণে আপোনাক একদম সিম্পল বনাই পেলাই মই আপোনাক গোটেইখিনি যিমান সিম্পলকে বুজাব বিচাৰিছিলো তো আশা কৰিছো নিশ্চয় বুজি পাইছে তেতিয়াহ'লে চাই লওক এবাৰ কথাটো ভাবি লওক আপোনালোকে যে ঘৰৰ আজিলৈকে যিমান টকা ওয়েষ্ট কৰি দিছে আপুনি দোকানত খৰচ কৰি কৰি সেই কামখিনিৰ আপুনি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে অনলি সেইখিনিৰে তো আশা কৰিছো আপোনাক মই নৰ্মেলি যিখিনি মাৰ্কেটিঙৰ কথা বুজাব লগা আছিল সেইখিনি মই বুজাব পাৰিছো আৰু আগলৈকে আমি ডিটেইলছত বুজাব লাগিলে বহুত কথা আছে তো এইবোৰ লাহে লাহে আপোনাক বুজাই দি থকা হৈ যাব ইয়াতে আমাৰ বহুত ধৰণৰ প্ৰডাক্ট পোৱা যায় ঠিক আছে এইকাৰণে আমাৰ সৰু কেটালগ হয় তো ইয়াতে প্ৰাইস এক্সট্ৰা গোটেইখিনি আছে আপুনি এখন অৰ্ডাৰ কৰি চাই ল'ব পাৰে ফাৰ্ষ্ট টাইম কাখৰ ডিপিত হওক বা আপোনাক যোনে আপোনাক ইয়াতে মানে জয়েন কৰাইছে তেখেতক ক'লে তেখেতেও আপোনাক দি দিব ঠিক আছে তো এই সব আপুনি চাই লওক এবাৰ চাই পেলাই গোটেইখিনি ডিটেইলছটো চাওক আৰু আজিলৈকে মোদী কেয়াৰত কাম কৰি কিমান মানুহে সাকসেসফুল হৈছে তো বহুত হাউসৱাইফ আছে যিবিলাকে ইয়াতে কাম কৰি আপোনাক নৰ্মেলি মই ঝালক দেখাইছো এইবোৰ সব চাব পাৰে কোম্পানী ফালৰ পৰা গাড়ী প্ৰভাইড কৰা হৈছে এওঁলোকক ইয়াতে বহুত হাউসৱাইফ আছে বহুত হাউসৱাইফে কাম কৰি কৰি নিজে ইনকাম কৰাই লৈছে ঠিক আছে এই সব ইমানবোৰ মানুহ আছে এতিয়া দেখাবলৈ আপোনাক ইমান টাইম নাই হা তো ভিডিওটো বহুত অলৰেডি লং হৈছে কিজানি চালে বৰিং লাগিব তো সব এই সবটো মিছা নহয় এইবিলাক হাউসৱাইফ হয় হাউসৱাইফে কাম কৰি পেলাই এই সব হাউসৱাইফে লৈ পেলাই মোদী কেয়াৰ কৰি পেলাই নিজা পইচাত গাড়ী কিনিছে ভাল এফৰ্ডিং কাম কৰি আছে ঠিক আছে তো ইটস নেসেসাৰী ঠিক আছে আজিকালি এই সকলোবোৰ মানুহে হাৰ্ড ৱৰ্ক কৰিলে নহব অনলি হাৰ্ড ৱৰ্কত পইচা নাহে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব তাৰ লগত আৰু আজিকালি যিটো যুগ অনলাইনৰ যিটো যুগৰ দৌৰ চলিছে চাকৰি বাকৰি মই ষ্টুডেণ্টৰ কথাও কওঁ বহুত ভাল ষ্টুডেণ্টে এনেকুৱা হৈ আছে যে ঘৰত বহি আছে ঠিক আছে তো যিমান ষ্টুডেণ্ট বছৰত আপোনাৰ গ্ৰেজুৱেট হয় বা আপোনাৰ চাকৰি পোষ্ট যিমান ওলাই ধৰি ল'লে 1 লাখ যদি চাকৰিৰ পোষ্ট ওলাই তেনেহ'লে তাত এপ্লাই কৰা ল'ৰা ছোৱালী 4 কৰোৰলৈকে পাই যায় তেনেহ'লে চাওকচোন কিমান টাফ হ'ব পাৰে ঠিক আছে তো চাকৰি বিচাৰক বহুত ভাল কথা কিন্তু তাৰ লগত আপুনি নেটৱৰ্কটো কৰি গ'লে নেটৱৰ্কটো যদি আপুনি কৰি যায় তেতিয়াহ'লে লাভ আপোনাৰে আছে ঠিক আছে যদি চাকৰি আপুনি বাই চান্স নাপায় তেতিয়াহ'লে চাকৰি যদি পায় আপোনাৰ ইনকামটো সদায় কি হ'ব লিমিটেড হৈ থাকে মই নকওঁ যে চাকৰি বেয়া চাকৰি ভাল চাকৰি কৰিব লাগে দেশৰ কাৰণে হওক বা কিবা কাৰণে চাকৰিটো কৰিব লাগে এইটো এটা সাৰ্ভিস হয় কৰিব লাগে কিন্তু বহুত মানুহ এনেকুৱা দেখিছো যিবিলাকে চাকৰি কৰি মানে পইচাৰ ফালৰ পৰা ফ্ৰীডমটো নাপায় ঠিক আছে তো চাকৰিৰ লগতে যদি আপুনি চাকৰি কৰি আছে আপুনি আপোনাৰ মাইণ্ডটো থিংকিংটো চেঞ্জ কৰিছে গমটো পালে কিমান সিম্পল নামত MLM বুলি কোৱা যায় মাল্টি লেভেল মাৰ্কেটিং শব্দটো আছে তাতে কিন্তু আপুনি লৈ ঘৰে ঘৰে মাল বেচিব যাব নালাগে এইটো কনসেপ্ট নহয় ঠিক আছে কনসেপ্টটো হ'ল এইটোৱে যে আপুনি বজাৰ কৰক আৰু বজাৰটো চেঞ্জ কৰাওক মানুহখিনিক বুজাওক কিমান ফেচিলিটি আছে তো এই কথাখিনি কৰাৰ বিনিময়ত আপোনাৰ কোম্পানী ফালৰ পৰা কাৰ ঘৰ ফৰেইন টুৰ ঠিক আছে আৰু আপোনাৰ ইনকাম আপুনি যিমানলৈকে বিচাৰে সিমানলৈকে আপুনি ইনকাম ইনক্ৰিজ কৰাব পাৰে আপুনি যেতিয়া আমাৰ লগত ভালদৰে টাচত আহিব তেতিয়াহ'লে গোটেইখিনি আপুনি ভালকে জানিব পাৰিব আজি বাৰু বহুত বেছি নকওঁ আশা কৰিছো যিখিনি আপোনাক বুজালো নিশ্চয় আপুনি ভালদৰে বুজিব পাৰিছে আৰু এইখিনিৰ পৰা আপোনাৰ হয়তো বহুতখিনি লাভ হ'ব তেনেহ'লে আজিলৈ এৰিছো পিছলৈ আকৌ লগ পাম থেংক ইউ